Hello everyone, Midusmita lifestyle blogger and এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো আৰু মোৰ ফালৰ পৰা সকলোকে নতুন বছৰৰ হেপী নিউ ইয়াৰ আৰু আজি আমি নতুন বছৰ বুলি এখন ওলাই যাওঁ ভাবিছো back to my channel আপোনালোকক স্বাগতম জনাইছো আজি আমি আহিছো কাজিৰঙা আৰু কাজিৰঙা ৰিসৰ্টটো কেনেকুৱা আপোনালোককো দেখা বলক আমি ভিডিওটো আৰম্ভ কৰো আমি গৈ আছো পেপাল লম ভাবিছিলো ইয়া বলি নাহিলা তুমি না ধৰিলে না চাহংনাটো খাই লওঁ নি পইচা কমাইছো চাহ কমাইছো পানী বটল ভেঞ্জু অৰুণাচল গ'লে চিলিণ্ডাৰ নিজে লৈ যায় তাত বনাই সৰু চিলিণ্ডাৰটো বাৰটা নিব লাগে আৰু এতিয়া আমি আহি বাবাথান পালোহি আপোনাৰ নমলিগড় এইটো বাবাথানৰ ৰাস্তা গোটেই ৰাস্তা মই ভিডিঅ' কৰি অহা নাই মাজে মাজে অলপ ভিডিঅ' কৰিছোঁ এনেও ৰাস্তাটো প্ৰায় মানুহবিলাকে দেখিছেই সেইকাৰণে আগত আমি পাম এতিয়া বাবাথান চিনি পায় 10 মাইলে হয় লাটু হয় নতুন বাবাথান বহুত হেৰি পাই জলবায়ু মানুহকেইটা ফুটটো এনেকৈ লৈছে নহয় আমি মান্দু পাই গ'লো আৰু আমি কাজিৰঙা অৰ্কিড পাৰ্কত নোসোমালো কাৰণ অৰ্কিড পাৰ্কলৈ আহি থকাই হয় অকণমান কাজিৰঙা অৰ্কিড পাৰ্কৰ আগত অলপ মান্দু বুলি এটুকুৰা জেগা আছে ভাবিলোঁ আজি মান্দুলৈকে যাওঁ আহকচোন মান্দুত কি আছে চাওঁ আৰু এতিয়া আমি মেইন গেটেদি সোমাই আহিলোঁ মান্দুলৈ আৰু গৈ থাকোঁচোন আগত কি আছে চাওঁ আপোনালোকো দেখাই আছোঁ ব'লক মানে কিমান খাই মই বিজনেছ বহুত দিন বুলি ভাবিছোঁ ইয়াতো জীপ আছে হে নালাগে কেটো কি কবি গাড়ী ইলেক্ট্ৰনিক গাড়ী অঁ আমি এনেকৈ উঠি যাব লাগিছিলে ৰেষ্টুৰেণ্ট কি জানো এখন ৰেষ্টুৰেণ্ট আছে ওপৰত আৰু এইবিলাক ধুনীয়া ধুনীয়া লজ আছে ইয়াত থাকিবও পাৰোঁ থাকিম বুলিলে থাকিবও পাৰে সেইবিলাক দেখিছেনে লজ ইমান ধুনীয়া ধুনীয়া আৰু গোটেই পাহাৰ আছে চাৰি ৰাউণ্ডটো পাহাৰ হৈ আছে এইবিলাক শিল ডাঙৰ ডাঙৰ শিল আৰু আগলৈ গৈ থাকোঁ এনেকৈও
আমি আহি এতিয়া মেইন ভিউ পইণ্টটো পাই গ'লোহি ভিউ পইণ্টটো পাবলৈ হ'লে বাগানখন পাৰ হ'ব লাগিব কিন্তু মাজতে বাগানখন পোৱাৰ কাৰণে এনেকুৱা লাগে যে আগত একোৱেই নাই কিন্তু আগলৈ আহিলেহে ভিউ পইণ্ট পায়হি আৰু ইয়াত এইবিলাক খেলিবৰ কাৰণে আছে আৰু দৃশ্যটো বহুত ধুনীয়া ইয়াৰ গোটেই প্ৰাকৃতিক সৌন্দৰ্য অনুভৱ কৰা হয় ইয়াত ভাল লাগিছে চাই আহকচোন চাওঁ ইয়াত কি আছে নামা আকৌ নামি আহা আৰু এয়া আমাৰ বন্ধুবোৰক গুলি মাৰি বেলুন ফুটাই আছে পাৰিছে নাই ময়ো ট্ৰাই কৰিলোঁ অলপ টিকিছিলে এতিয়ালৈকে থকা নাই তাত কিবা এটা হেৰি আছে আৰু এয়া হৈছে ইয়াৰ গোটেই ভিউ পইণ্টটো মই 4 ৰাউণ্ডটো দেখাই দিছোঁ আপোনালোকক এবাৰ দেখিছেনে ধুনীয়া লাগে বাৰু 4 ৰাউণ্ড পাহাৰ আৰু ধুনীয়াকৈ যিবিলাক বনাই থোৱা আছে বহুত ভাল লাগে জেগাডোখৰত শান্তি পৰিৱেশ আৰু এতিয়া আমি চাই কৰি আকৌ ঘূৰি আহিলোঁ এতিয়া যাওঁ আকৌ বেলেগ কিবা কিবি চাবগৈ লাগিব সেইকাৰণে ইয়াৰ পৰা যাওঁ বহুত দেৰি কৰিলে আকৌ পাছত দেৰি হৈ যাব আৰু এয়া আমি এতিয়া বালুচৰ গ'লোহি বালুচৰত আমি ভাতটো খাই লওঁ খাই পেলাই আকৌ কি কৰোঁ চাওঁ কলৈ যাওঁ আমি বালুচৰ ভাতটো বহুত ভিৰ বালুচৰত মানে ৰখি থাকিবলগীয়া হৈছে আমি ইমানেই মানুহ আজি আৰু বালুচৰত খাই পেলাই আমি কাজিৰঙা ভিউ পইণ্টলৈ গ'লোগৈ কিন্তু ভিডিঅ' কৰা নহ'লে পাহৰি থকা হ'ল সেইকাৰণে লাষ্টত 2 কপিমান ফটোৰে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে ক'বলৈ নাপাহৰিব আৰু লাষ্টত এটা গড়কে দেখা পালোঁ আৰু কেমেৰাৰে চাই আৰু সেইখন মোৰ ফালৰ পৰা সকলোকে নতুন বছৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ অল অফ ইউ আৰু মোৰ ফালৰ পৰা চবকে হেপী নিউ ইয়েৰ ফ্ৰেণ্ডছ